হোৱাটছআপ গাইজ, আজি তাৰমানে আমি মা কামাখ্যা দেৱীৰ দৰ্শন কৰিব যাম আৰু বহুত বছৰ তাৰমানে হ'ল মই গুৱাহাটী বহুত দিন জানাই আৰু মামাই ওলছে আজি মোৰ লগত একেলগে যাম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকক, দেখা পাব। আমিও আস্তে আস্তে যাই থাকিম, লাইন গাড়ীত যাম আমি। আপোনালোকে চাই থাকক, ভিডিঅ' চাই ভাল লাগে এটা লাইকো কৰি দিব লগতে। আৰু আমি এতিয়া যাত্ৰা ষ্টাৰ্ট কৰিলোঁ, চাই থাকক। হেল্ল' গাইজ, আহি পালোঁ, বৰ্তমান বাছৰ পৰা নামিলোঁ আৰু এৰে পৰা বেলেগ বাছত যাব লাগিব, গাড়ীত যাব লাগিব। কিহত যাব লাগিব? বাছতে যাব লাগিব, বাছতে আৰু বোলে এক্সট্ৰাকৈ আৰু বাছতে উঠিব লাগিব। মোৰ একদম চব বেদা কৰি গৈছে বাছত উঠি উঠি, আৰু বোলে বাছতে উঠিব লাগিব। এতিয়া কি হয় নাজানো আৰু। চাই থাকক ভিডিঅ', যাই আছোঁ। আমি প্ৰথমতে বাছত উঠিছিলোঁ, উঠাৰ লগে লগে ভাড়া চাড়া দিলোঁ, কিন্তু বাছখন আগবাই নুখোজে। মানে ট্ৰেফিক জাম বহুত, যিহেতুকে চিটি এইটো ট্ৰেফিক জাম হ'ব দেচোন। তাৰপিছত সেইকাৰণে তাৰে পৰা বাছৰ পৰা নামি আমি এইটো ঘূৰবাৰ আছোঁ। মামাইও একদম বুলি আছে পূৰা একদম, উপায় নাই, এনেকৈ বুলি যাম আৰু মন্দিৰত। আপোনালোকে চাই থাকক, মন্দিৰত সোমোৱা আৰু গেট চেটত দেখুৱাম আপোনালোকক। বাজি ভিৰ, আপোনালোকে চাব নেকি? চাওক না কিমান ট্ৰেফিক জাম, একদম গাড়ী বজাই হৈ গৈছে। আৰু এনেকৈ আমি যাই আছোঁ। তাৰপিছত আহি পাৰ লগে লগে ইয়াতে বহুত ভিৰ আছিল। অলপ আগে যোৱাৰ লগে লগে আমাক সোমাব নিদিলা। সেইকাৰণে বোলো আজি নহ'ব, যা কি কৰোঁ, অলপ ঘৰতে যাওঁ। আমাৰ গাঁৱৰে এটা মানুহ থাকে, তাৰপিছত আমি বাছত উঠি তাতে গ'লোঁ। আজি তাতে থাকিম আৰু ৰাতিপুৱা উঠিকে আমি 7টামান বজাত মন্দিৰত যাম। হেল্ল' গাইজ, বহুত ভাড়া ধৰিছে। কালি থাকলোঁ তাতে, থাকি গাড়ী চাড়ি দি আহিলোঁ কামাখ্যা মন্দিৰক লগি। আৰু মোটামুটি বহুত জেগা বুলবা লাগিব। এতিয়া ওপৰত উঠি আছোঁ বুলি মামায়ো পাছত দেখি আছে, একদম দুটাই একদম বুলি আছোঁ পূৰা, একদম যাই নাপাকলোক একদম পূৰা বুলবা লাগিব। একদম হান নামানো, ভাগাত ধৰিব, তথাপিও হান নামানো। ওখ আছে, কিবা আছে বুলি যাই থাকিম। আৰু এই চাইডে চাইডে বিভিন্ন ধৰণৰ দোকান দিছে, আৰু ইয়াতে মানুহ যেন ভৰিত আকৌ ডুব নাপায়, সেইকাৰণে কাৰ্পেটো পাৰি দিছে। আপোনালোকক দেখুৱাই আছোঁ, চাওক। এয়া চাওক, কাৰ্পেট বঢ়িয়াকৈ পাৰি দিছে, যেন মানুহবিলাকে সুদা ভৰি আহিলে ডুব নাপায়। যিহেতুকে মন্দিৰ না, বেছিভাগে সুদা ভৰি আহে। আৰু চাই থাকক, আমি আগুৱাই আছোঁ, আপোনালোকে দেখিব মন্দিৰটো কেনেহেন। আৰু আজিও তাৰমানে মানুহ কমা নাই, তাৰমানে কামাখ্যা মন্দিৰত মানুহো প্ৰত্যেক দিনে থাকেই, আৰু আজিও সেনেকৈ আছে। কালি অলপ বেছি হৈছিল, আজি অলপ সামান্য কম থাকিব পাৰে, কিন্তু তথাপিও কম নাই, বহুত আছে। আমি যাই আছোঁ, আপোনালোকে চাই থাকক। ভাল লাগিলে এটা লাইক কৰি দিব, চাওক। আৰু এনেকৈ বেৰাত বহুত পুৰণা মূৰ্তি আৰু ইয়াৰে মা কামাখ্যা দেৱীৰ কিছুমান স্মৃতিত ইলাখান আঁকে থৈ দিছে ইয়াতে। আৰু অলপ আগুৱাই গ'লে দেখা পাব ইয়াতে বিভিন্ন ধৰণৰ সাজ পোছাক, গামোচা, আৰু সেই মন্দিৰৰ কিছুমান মাথাত মাৰা চাৰা এইগিলাখান বেছি আছে। আৰু ইমান মানুহ চাওক না। আৰু তাতে হ'ল কুপন কেন্দ্ৰ। এইটো মই কি নাজানো, আপোনালোকে জানিলে এটা কমেণ্ট কৰি জনাব এইটো কি। গাইজ, বঢ়িয়াকৈ ফটো চটা দি দিলা, আৰু কিবা এটা ল'লাব, অলপমান পইচাও লয়, একো নহয়। তথাপি এইটো দান হিচাপে দিছোঁ আৰু 50 টকা এটা ল'লে। তথাপিও এনেকৈ ফটো চটা মাৰি একদম পূৰা এতিয়া চেণ্ডেল থৈ দিওঁ আমি বঢ়িয়াকৈ। এতিয়া মোটামুটি আহি পাইছোঁ কামাখ্যা মন্দিৰ। উঠিলোঁ, বহুত জেগা বুলব লাগে, মোটামুটি 9-10 কিলোমিটাৰ মোটামুটি বুলবাই লাগে। আপুনি যদি ইমান বুলব নোৱাৰে গাড়ীত আহিব, আৰু কিন্তু আজিৰ দিনত গাড়ী চলা নাই, তথাপিও আমি বুলিবলৈ আহিলোঁ। মোটামুটি পাইছোঁৱে, অলপ আৰু বুলবা আছে জেগা, আৰু অলপ বুলাৰ পিছতে মন্দিৰত সোমাম। আপোনালোকে চাই থাকক, দেখিব। আৰু এই গাড়ীখনৰ কাম কি জানে না গাইজ? এই গাড়ীখনে ইয়াতে যি বিভিন্ন মানুহ আহে, বহুত দূৰৰ পৰা মানুহ আহে তো মন্দিৰ, সেইকাৰণে ইয়াতে গাত পানী ছিটাই যাই থাকে বৰষুণৰ নিচিনা, যেন মানুহবিলাকক গৰম নধৰে বা কিবা নধৰে। আৰু আমি এনেকৈ গেট আহি পালোঁ। বহুত আৰু এইটোৱে হ'ল মা কামাখ্যা দেৱীৰ টেম্পল। চাওক না কিমান ভিৰ হৈছে একদম ভিতৰে গৰমত। আৰু অলপ আগুৱাই গ'লে দেখোঁ ইয়াতে মা কামাখ্যা দেৱীৰ মূৰ্তিগিলান গ্লাছৰ এই সাজত একদম বঢ়িয়াকৈ থৈ দিয়া হৈছে। বিভিন্ন ধৰণৰ মানুহে ইয়াতে চাব আহে বঢ়িয়া বস্তুবিলাক।
আৰু এনেকৈ তাৰমানে চাইডে যাই থাকিলে এই মেইন গেটখিনি পায় আৰু এতেই গোটেই সেয়া কৰে চাওক না সেয়া কৰা জেগাত কিমান ভিৰ বাপৰে তাতে সোমাব নোৱাৰি একদম কেনেকৈ সেয়া কৰে নাজানো মানুহবিলাক ফাইনেলি সেয়া সেয়া কৰি ল'লোঁ বঢ়িয়াকৈ এখন যাওঁ বহুত ভিৰ দেখছে না আপুনি আহিব নোৱাৰি যাব নোৱাৰি একদম তথাপিও কৈছোঁ কিবা কৰি এখন বঢ়িয়াকৈ বাহিৰত ওলাম আৰু লগ চলিবিলাক লগ ধৰিব যাওঁ